নমস্কাৰ যোৱা ২৭ ফেব্ৰুৱাৰীত আমি সপৰিয়ালে অসম ৰাজ্যিক চিৰিয়াখানালৈ গৈছিলোঁ তাত গৈনো কি দেখিলোঁ সেয়া এই ভিডিঅ'টোত দেখুৱাম গতিকে ভিডিঅ'টো শেষলৈ চাব ব্যাটাৰী কাৰত উঠিছোঁ আমি পাৰ পাৰ্চন 50 টকা ফিজ আজি শনিবাৰ এণ্ট্ৰি ফিজ 30 টকা আপোনালোকে শুক্ৰবাৰে নাহিব শুক্ৰবাৰে বন্ধ থাকে আৰু ভিতৰত পাৰ্কিঙৰ সুবিধা আছে সকলো সুবিধা আছে সোনকালে আহিব ৰাতিপুৱা আপোনালোকে খোজকাঢ়ি চাব পাৰে খোজকাঢ়ি চালে সময় বেছি লাগিব আৰু যদি গাড়ীত যায় গাড়ীত গ'লে কম সময়ৰ ভিতৰতে বেছি মেকা হ'ব এই গাড়ীত ল'লে আপোনাৰ এই ৰিবন এটা হ'ব ৰিবন 50 টকা ৰিবন এইখনত উঠি আমি ফুৰিবলৈ লৈছোঁ এইটো সৰ্পগৃহ ইয়াত বিভিন্ন প্ৰজাতিৰ সাপ আছে আৰু আমি এই সাপবোৰ চাম সৰ্পগৃহ পেলিকান চৰাই ঘৰিয়াল চাই আমি এতিয়া নেক্সট পইণ্টলৈ আগবাঢ়িলোঁ এয়া চেংহাই হৰিণ এই হৰিণ বিশেষকৈ মণিপুৰত পোৱা যায় কিন্তু এতিয়া ই বিপদাপন্ন এইবোৰ নীলগাই ভাৰত আৰু হিমালয়ৰ পাদদেশত পোৱা গৰু সদৃশ এটা জন্তু হিমালয়ানছৰ লোকে ইয়াক পবিত্ৰ জন্তু বুলি গণ্য কৰে জীৱ জন্তুবোৰ চাই আমাৰ কিছু ভাগৰ লগাত
আমি ইয়াতে মিল্ক শ্বেক খালোঁ আৰু এতিয়া আমি আমাৰ এক পইণ্টলৈ আমি যাত্ৰা আৰম্ভ কৰিছোঁ। এইটো পইণ্টত আমি বিভিন্ন চৰাই চিৰিকটি, জিৰাফ, কেংগাৰু এইবিলাক চাম। গণেশ পক্ষী আৰু এনেকৈ প্ৰায় 4 ঘণ্টা সময় চিৰিয়াখানাত কটাই আমি পুনৰ ঘৰলৈ যাত্ৰা আৰম্ভ কৰিলোঁ। ভিডিঅ'টো চোৱাৰ বাবে